হে দোস্ত মই বিদেশত নাই মই ভাৰততে আছোঁ ভাৰতত মানে অসমত মানে আমাৰ নলবাৰীত আছোঁ আৰু এই মোৰ পিছত যে বম বম বিল্ডিং কেইটা এইকেইটা হৈছে নলবাৰী চিকিৎসা মহাবিদ্যালয় নতুনকৈ একমাহ হোৱা নাই তাৰ মানে তো আজি দেখাম আপোনালোকক নাকি নলবাৰী চিকিৎসা মহাবিদ্যালয়খন তো বলক ভিডিঅ'টো ৰাস্তাৰ পৰা ভালদৰে আৰম্ভ কৰোঁ কোনটো ৰাস্তাৰে আপোনালোকে আহিব লাগিব সেইটো জনাই দিওঁ বলক তো নলবাৰী মেইন টাউনৰ পৰা 15 কিলোমিটাৰমান দূৰত ঘগ্ৰাপাৰত তাতে মেডিকেল কলেজখন বনাইছে আৰু আমাৰ লগত আজি ভাই গীতাৰ্থ আছে হেল্ল' ভাই মানে ইয়াৰ গেষ্টিক আছে গেষ্টিকটো দেখাবই গৈ আছোঁ ডাক্তৰ এটাক গেষ্ট্ৰলজিৰ কোনোবা গেষ্ট্ৰলজি নহয় গেষ্ট্ৰএন্ট্ৰলজি বুলি কয় আচ্ছা মানে গেষ্ট্ৰলজিটো ভুল শব্দ নেকি গেষ্ট্ৰলজি ডাইৰেক্ট গেষ্ট্ৰলজি বুলি নহয় গেষ্ট্ৰএন্ট্ৰলজি গেষ্ট্ৰএন্ট্ৰলজি আৰু এনেকৈ আপুনি গুৱাহাটীৰ পৰা আহি থাকিলে এই ৰাস্তাটোৰে সোমাই দিব ঘগ্ৰাপাৰৰ ইয়াত লিখা থাকিব নলবাৰী মেডিকেল কলেজ 6.5 কিলোমিটাৰ অনলি এইফালে আৰু এইফালেৰে গুৱাহাটী চিটিও যাব পাৰি হাজো হৈ পিনে এনেকৈ ওলাই যাব পাৰি আৰু ঘগ্ৰাপাৰ হৈ পিনে এনেকৈ তো এনেকুৱা বৃহৎ ট্ৰেইন যাব মানে ট্ৰাক যাব পৰা ৰাস্তা বনাইছে গুৱাহাটী মেডিকেল কলেজলৈকে নলবাৰী মেডিকেল কলেজলৈকে ইমাৰ্জেঞ্চি লেণ্ডিং কৰিব পাৰি ফ্লাইট ইমাৰ্জেঞ্চি লেণ্ডিং কৰিব পাৰি অলপ ভালকৈ জুখি ল'ব লাগিব ৰাস্তাটো আৰু 4 3 2 1 এইখনে হৈছে নলবাৰী মেডিকেল কলেজ একমাহ হোৱা নাই ইয়াৰ পৰা আৰম্ভ হৈ পিনে তালৈকে ৰ'ব মই আপোনাক ভালকৈ দেখাই দিছোঁ একবাৰ ৰ'ব তো ইয়াৰ পৰা আৰম্ভ হৈ পিনে এনেকে এই তালৈকে এই ওপৰত লিখা আছে নলবাৰী মেডিকেল কলেজ স্যাৰ কি বনিছি এখন জিলা আনে বাৰু নে তাকেতো বলক ভিতৰত গৈ পিনে তাৰ অপাৰেশ্যন কৰোঁ 20-30% মান কাম এতিয়াও বাকী আছে এতিয়া বলক গেটটোৱে মেইনলি হোৱা নাই ভালকে মেইন গেটটো চাগে এইফালেৰে লিখা আছে OPD কমপ্লেক্স তো হ'লেও আমি একবাৰ আগৰ পৰা চাই আহোঁ গোটেই পৰিৱেশটো তাৰপিছত আমি ভিতৰত সোমাম তো মোৰতো অলপমান মিডিল ইষ্টৰ কিবা দেশত সোমোৱা যেন লাগিছে অলপ মানে চবফালে গছ গছনি নাই বৰ্তমান ৰুব বাৰু গছ গছনি কিন্তু সেনেকৈ অলপমান শ্লাইড পৰিৱেশটো আৰু এইবিলাক চব কোৱাৰ্টাৰ হয় এইবিলাক কোৱাৰ্টাৰ মানে অধ্যাপকৰ যিহেতু মেডিকেল কলেজ ষ্টুডেণ্টবিলাকৰ এইবিলাক চব কোৱাৰ্টাৰ হ'ব এইবিলাক ন ভাই নলবাৰীত থকা লাগছি না ভাই কিবা মানে আচৰিত মানে আৰু তো গীতা থাকে নে এই জলদি গেষ্টিকৰ ডিপাৰ্টমেণ্ট যাব লাগে OPD যাব লাগে জলদি বল মেইন কামটো আমি কৰোঁ আৰু এনেকৈ আমি গৈ আছোঁ OPD লৈ গৈ আছোঁ বৰ্তমান OPD আৰু OPD মানে কি আছিল ভাই আউট পেচেণ্ট ডিপাৰ্টমেণ্ট OPDৰ ৱেইটিং ৰুমটো সম্পূৰ্ণ হোৱাই নাই ইয়াত বনাইহে আছে ইয়াত আৰু ইয়াত দিগন্ত দা ইয়াত ৰিচেণ্টলি জইন কৰিলে কিমান দিন হ'ল 15-20 দিন মান হ'ল তো কেনে লাগিছে ইয়াত বঢ়িয়া তো বলক আমি ভিতৰত যাওঁ এতিয়াও 100% কমপ্লিট হোৱা নাই কাম কৰি আছে তো ময়ো প্ৰথমবাৰৰ কাৰণে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত সোমালোঁ আৰু চৰকাৰী মেডিকেলৰ ওপৰত বনোৱা মোৰ এইটো প্ৰথম ভিডিঅ' বাপৰে এইবিলাকে সেই ফায়াৰত দিছে তো যিখিনি বহুত ইম্পৰ্টেণ্ট ছাৰ্ভিচ সেইখিনি আৰম্ভ হৈ গৈছে যেনেকৈ এক্সৰে হওক ECG হওক এইবিলাক কেইটামান ডিপাৰ্টমেণ্ট এতিয়ালৈকে ফাংচন হৈছে মানে এক্সৰেটো হৈছে আপোনাৰ OT হৈছে ব্লাডৰ হৈছে ECG হৈছে আল্ট্ৰাচাউণ্ড হৈছে মিনিমাম হৈছে আৰু ICU আছে না ICU আছে অলপ চাই ক'ব গ'লে সঁচাকৈ ধুনীয়াই বনাইছে মানে নতুন টেকন'লজিৰে কিন্তু মানুহখিনি বেয়া নকৰিলে হয় আৰু চৰকাৰী বস্তু বুলি আৰু সেইটোৱে মেইন কিন্তু দুখ লগা বিষয় আৰম্ভ কৰিছে এইবিলাক চাওক মানে কি যি পায় মানে চাওক নতুন জাষ্ট একমাহ হোৱা নাই কিন্তু চাওক ভাবি চাওক এনেকুৱা মানুহ যদি এখন দেশত থাকে কেনেকৈ বাৰু কিবা হ'ব চাওক একমাহ হোৱা নাই অৱস্থা এইবিলাক চব টাইলছ আছিল টাইলছ তো ৰাইজখিনি কৈছোঁ আপোনালোকে সদায় দি অহা টেক্সৰ পইচাৰে এইবিলাক কাম কৰে কিয় নিজৰ বুলি নাভাবে অলপ ভাবকচোন কিয় এনেকৈ নষ্ট কৰে ধাই আজিৰ দিনত প্ৰচেছৰৰ প্ৰব্লেম এই মেণ্টেল ডিপাৰ্টমেণ্ট সেইটো চাইকেট্ৰি তাত মানে মানুহৰ প্ৰচেছতটো ট্ৰিটমেণ্ট কৰা হয় মানসিকটো চাইকেট্ৰি কি আছিল চাইকেট্ৰি ডিপাৰ্টমেণ্ট অফ পেডিট্ৰিক্স মানে বেবী বুলি লিখা ৰাখে ডিপাৰ্টমেণ্ট অফ চিলড্ৰেন বুলি শিশুৰক লিখা হ'ব আফ্ৰোজা বাইদেউ আছে তো বাইদেউ শিশুৰ কিমানখন বিচনা আছে 22খন আছে 22খন কেবিনো আছে নতুন এটা হৈছে না মই ইমান জনা নাই কাৰণ আমি চিভিলৰ পৰা আহিছোঁ না তো টোটেল বহুত বেড আছে শিশুত 22খন বেড আছে আৰু এইখিনি নাৰ্ছ চাওক নতুনকৈ জইন কৰিছে আপোনালোকে প্ৰথম ইয়াতে নে কৰবাত আছিল প্ৰথম ইয়াতে কাম কৰি কেনে লাগিছে ভালে লাগিছে আৰু এয়া মাইনা ভৰ্তি হৈ আছে কি হৈছে মাইনা তোমাৰ কি হৈছে জ্বৰ হৈছে ভাল হৈ যাব দিয়া তো মাইনাৰ লগত এটা ফটো উঠো তো মাইনা বাই ভাল হৈ যাব দিয়া বাই তো এইটো আছিল বেবী ডিপাৰ্টমেণ্ট আৰু এইফালে কিবা কিবি ডিপাৰ্টমেণ্ট বনাব এইফালে বাথৰুম লেট্ৰিন একবাৰ বাথৰুম লেট্ৰিনখিনি দেখাই দিছোঁ এনেকুৱাকৈ মানে মজাকৈ বনাইছে জাষ্ট মানুহখিনি ভালকৈ ৰাখিলে হয় আৰু এইফালে চাওক বাথৰুম ইয়াত মুখ হাত ধোৱা আৰু এইফালে মোটা আগা
বাথৰুম লেট্ৰিনতো ফায়াৰৰ পূৰা ব্যৱস্থা আৰু এইবাৰ আই চি ইউ দেখাই আছোঁ আই চি ইউ কমপ্লেক্স আৰু কেইটামান আই চি ইউ আছে এতিয়ালৈকে আইডিয়া হোৱা নাই হ'ব আমাৰ 3-4টামান হ'ব তো এইবিলাক আই চি ইউ বনাই আছে এতিয়ালৈকে হোৱা নাই জাষ্ট দিছ ইজ চাৰ্জিকেল আই চি ইউ ইয়াত মানে চাৰ্জিকেল আই চি ইউ হ'ব যিখিনি এইখিনি এইটো হৈছে জেনেৰেল আই চি ইউ তো ইয়াত চাওক এনেকুৱা আই চি ইউ হ'ব ইয়াত চৰকাৰী আই চি ইউ তো যদি মই গোটেই মেডিকেলখন চব দেখাব লাগে ভিডিঅ'ত এই ভিডিঅ'টো 3 ঘণ্টামানৰ হ'ব মানে ইমানেই ডিপাৰ্টমেণ্ট আৰু প্ৰতিটো ডিপাৰ্টমেণ্টে নিজে নিজে আই চি ইউ বনাইছে কিন্তু প্ৰব্লেমটো সেইটোৱেই প্ৰব্লেমটো হৈছে এইবিলাক হৈছে প্ৰব্লেম চাওক কিন্তু হ'লেও বম বনাইছে ক'ব লাগিব মই দেখা নাই ইমান ডাঙৰ মানে সেই এইমছখন হৈ আছে দিয়কচোন তো আমি ই চি জি ৰুমত সোমালোঁ ইয়াত ই চি জি কৰা হ'ব মানে এতিয়ালৈকে হোৱা নাই নেকি ভালকৈ হৈছে চলি আছে এতিয়া আজিলৈকে মই ই চি জি কৰি পোৱা নাই বাৰু কেনেকৈ কৰিবা মানে বেছি বেছি দেখোন ধৰে তো এক্সৰে চিটি স্কেনৰ দৰে ডাঙৰ মেচিন থাকে বুলি ভাবিছিলোঁ মই ই চি জিৰ কৰি পোৱা নাই না কিন্তু নাই এইটোৰে কিবা এনেকৈ তাল লগাই লগাই গাত কৰে ধপধপনিটো চাই যাছ সেইটোৱে ই চি জি আৰু লিফ্টৰ ব্যৱস্থা আছে যদিও লিফ্টটো এতিয়ালৈকে হোৱা নাই ভিতৰত মানে সেই দি থৈছে তো ক'বা গ'লে হাই ফাই বনাইছে কেমেৰা চেমেৰা চব দি জাষ্ট ৰাইজে ভালকৈ ৰাখিলে হয় ৰাইজে পংকজ দা আছে ৰেজিষ্টাৰত এতিয়া কিমান পেচেণ্ট হৈ আছে এনেই মিনিমাম 80 to 120 সদায় এইখিনিৰ ভিতৰত আছে আৰু যোৱাকালি 105টা হৈছে তাৰপিছত পৰহি 105টা হৈছে আজি এতিয়ালৈকে 81 হ'লে মানে চব ডিপাৰ্টমেণ্ট মিক্স কৰি ন এইটো অকল মেডিচিনৰ আচ্ছা টোটেল গোটেইবিলাক ডিপাৰ্টমেণ্ট লগ লাগি পেলাই এৰাউণ্ড 300 পেচেণ্ট হৈ থাকে আৰু লাহে লাহে বাঢ়ি গৈ থাকিব ইমান প্ৰেছাৰ জোখা যন্ত্ৰ আপুনি প্ৰেছাৰ জোখে প্ৰেছাৰ জোখো দাদা যিহেতু মেডিকেল কলেজ ইয়াত মানে কেতিয়াৰ পৰা ষ্টুডেণ্ট আহিব মানে অক্টোবৰ মানৰ পৰা আহিব আৰু ক্লাছ আৰম্ভ হ'ব ক্লাছ আৰম্ভ হ'ব আৰু এতিয়ালৈকে ডক্টৰ কিমানমান আছে ধৰক ডক্টৰটো 151 থাকিব লাগে মানে সেই আৰু 100-200 মানৰ ভিতৰত আছে আৰু বিভিন্ন ঠাইৰ পৰা ডক্টৰ আহিছে আহিছে তো আহি যাওক বেমাৰ চেমাৰ হ'লে কিবা আৰু ইয়াততো গেষ্ট্ৰিক ভাই গেষ্ট্ৰিকৰ ডাক্তৰ ডিপাৰ্টমেণ্টটো বিচাৰি আছোঁ আৰু যতৰ হ'লে মেডিচিনত মেইলৰ কাৰণে 48 বেডছ আছে ফিমেলততো এইটো চোৱা নাই আৰু এইফালে অপাৰেশ্যন থিয়েটাৰ এইটো মেইন চেৰিবিলাকৰ বিজনেছটো ভাল লাগিছে মানে পুৰা কিন্তু বেমাৰীবিলাক কেনেকৈ সেইটো নাই সমান থাকে আজিকালি লিফ্ট আছে ন এনে মিন্ময়টোৰ কেনে লাগিছে বাপ্পা ঐ বেয়া বনাইছে আৰুতো বনাব আছে তো আশা আছে কেতিয়াও আহিব লগা নহওক ইয়াত মানে হস্পিটেলতো তেনেকৈ ক'ব লাগিব না আজি চাব আহিছোঁ যাতে কেতিয়াবা এনেই চাব আহোঁ আৰু কিছুমান বস্তু চাওক চেঞ্জিং ৰুম ফিমেল ডক্টৰৰ কাপোৰ চেঞ্জ কৰা ৰুম ঘূৰি পুনৰ অ' পি ডিত আহি গ'লোঁ আৰু এই মানুহৰ লাইন চাওক 10 টকা দি পিনে সকলোৱে টিকেট কাটি আছে তো সেই লাইনটো ইয়ালৈকে আহিব এটা সময়ত যেতিয়া বহুত মানুহে হৈ যাব আৰু ইয়াত ৱেইটিং ৰুম হ'ব চাগে এইটোৱে আছিল নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ ভিডিঅ' যিহেতু আমাৰ নলবাৰীতে হৈছে এটা ভিডিঅ' বনাবলৈ মোক বহুতে কৈ আছিল বনাই দিলোঁ আপোনালোক আহিলে আহি যাব ইয়াত আৰু আন্দাজ এইখন ফাৰ্মাচী নেকি হ'ব পাৰে না কেণ্টিনো হ'ব পাৰে কেণ্টিনো হ'ব পাৰে আৰু হস্পিটেলৰ পৰা আমাৰ নতুন দোকান আহিলোঁ ৰুম এডিটৰ্ছ আপোনালোকৰ ৰুমটো এডিট কৰিলে নাই যদি কৰা নাই কৰি লওক আজিয়ে আমাৰ নতুন ষ্টক পূৰা বহুত আহিছে ৱালপেপাৰৰ কেনেকুৱা লাগে তামাম কি ফুল নতুন মাল ষ্টক আহি গৈছে আৰু নতুন মাল ষ্টক